ছাত্ৰ ছাত্ৰীসকল, তোমালোকে চাই আছা আমাৰ ইউটিউব চেনেল দ্য লাৰ্ণিং ট্ৰী। আজি মই এটা বিশেষ ভাল খবৰলৈ তোমালোকৰ মাজলৈ আহিছোঁ। এই ভাল খবৰটো বিশেষভাৱে দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে। আমি কেইজনমান ছাত্ৰ ছাত্ৰী তোমালোকৰ মাজৰ পৰা আমি অনুৰোধ পাইছিলোঁ, এটা বিশেষ অনুৰোধ পাইছিলোঁ। সেই বিশেষ অনুৰোধটো আমি ৰক্ষা কৰি আমি আজিৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে মেট্ৰিক পৰীক্ষাৰ প্ৰিভিয়াছ ইয়াৰ যিবিলাক কুৱেশ্যন পেপাৰ আছে, আগৰ কেইবছৰৰ কুৱেশ্যন পেপাৰবিলাক আমি ডিছকাছ কৰিম বুলি ভাবিছোঁ। প্ৰতিটো পাঠ আমি পঢ়াই যোৱাৰ ঠিক পিছতেই সেই পাঠটোৰ পৰা যি সম্ভাৱ্য প্ৰশ্ন বা যিবোৰ প্ৰশ্ন প্ৰিভিয়াছ ইয়াৰ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ আহিছে সেইসমূহ আমি অনুশীলন কৰাই যোৱাৰ কথা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে তোমালোকে ভিডিঅ'সমূহ চাই থাকিবা। আমি তোমালোকৰ বাবে যথেষ্ট কষ্ট কৰি আমি যোৱা কেইবছৰমানৰ আমি প্ৰশ্নকাকত গোটাইছোঁ। গতিকে তোমালোকলৈ এটা অনুৰোধ থাকিল আমাৰ দ্য লাৰ্ণিং ট্ৰীৰ সদস্যবৃন্দৰ তৰফৰ পৰা, আমাৰ সৈতে তোমালোকে যাতে সহযোগিতা কৰি প্ৰিভিয়াছ ইয়েৰৰ কমেও 10 বছৰমানৰ পুৰণি যদি কুৱেশ্যন পেপাৰ তোমালোকে গোটাই আমাক সহায় কৰিব পৰা, তেনেহ'লে আমি নথৈ আনন্দিত হ'ম। তো ইতিমধ্যে আমি কিছু কুৱেশ্যন পেপাৰ গোটাইছোঁ বিভিন্ন চ'ৰ্চৰ পৰা। তোমালোকে যদি আমাক গোটেইখিনি পেপাৰটো একেলগে কালেক্ট কৰা সম্ভৱ নহয়, গতিকে তোমালোকৰ নিজৰ ফালৰ পৰা যদি এই সঁহাৰি জনাই আমাক যদি কুৱেশ্যন পেপাৰ কিছুমান কালেক্ট কৰি দিব বিচাৰিছা, তেনেহ'লে আমাৰ সৈতে যোগাযোগ কৰিব পৰা এনেধৰণে bjnath2019 স্পেচ লিখা মাজত @gmail.com। ইয়াত আমাক তোমালোকে পোনপটীয়াকৈ মেইল কৰিব পাৰা। www.facebook.com/thelearningtree মৰিগাঁও। তুমি ফেচবুকত গৈ দ্য লাৰ্ণিং ট্ৰী মৰিগাঁও বুলি চাৰ্চ কৰিলে আমাৰ যিটো ফেচবুক পেজ আছে অফিচিয়েল, সেই পেজটোত তোমালোকে কুৱেশ্যন পেপাৰসমূহ যোগান ধৰিব পাৰিবা। আৰু অন্যথা তোমালোকে অতি সহজে আমাক হোৱাটছএপতো আমি উপলব্ধ 8402830079 এই নম্বৰটোত আমাৰ সৈতে যোগাযোগ কৰিব পাৰিবা। এতিয়া আমি তোমালোকৰ বাবে যিখিনি প্ৰচেষ্টা হাতত লৈছোঁ তোমালোকে সফল কৰি তুলিবা বুলি আমি যথেষ্ট পৰিমাণে আশাবাদী। তেনেহ'লে ধন্যবাদ। তেনেহ'লে তোমালোকে আমাৰ চেনেলটো চাই থাকিবা, ছাবস্ক্ৰাইবো কৰি দিবা আৰু তাৰ লগতে তাৰ কাষতে থকা বেল আইকনটো দবাই দিবা। বেল আইকনটো দবালে কি হ'ব, তোমালোকে আমাৰ ভিডিঅ' প্ৰতিদিনাখনে আমি আপলোড দিওঁ নতুন ভিডিঅ', যে গোটেই নতুন ভিডিঅ'বিলাকৰ নটিফিকেশ্যন তুৰন্তে পাই থাকিবা তোমালোকে। আৰু তাৰ লগতে তোমালোকে এই আমাৰ ভিডিঅ'সমূহ তোমালোকে ভাল পালে নিশ্চয় লাইক আৰু কমেণ্ট কৰাৰ লগতে এই ভিডিঅ'সমূহ শ্বেয়াৰ কৰি তোমালোকৰ বন্ধু বান্ধৱীসকলক উপকৃত কৰিব বুলি আশা কৰিলোঁ। ধন্যবাদ।